আমাৰ মন হ'ল এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ অস্ত্ৰ। আমাৰ জীৱনৰ প্ৰতিটো ঘটনাৰ লগত মাথো আমাৰ মন জড়িত হৈ থাকে। এই পৃথিৱীৰ যিসকল মানুহ জ্ঞানী হৈ উঠিছে, সফল হৈ উঠিছে, সেইসকলে মাথো নিজৰ এই মনৰ শক্তিৰ কাৰণেই হৈ উঠিছে। কিন্তু আমি বেছিভাগ মানুহেই কিয় এই মনৰ শক্তিক বুজি উঠিব নোৱাৰোঁ? মহাত্মা বুদ্ধই কৈছে, ময়ো এজন মানুহ, তুমিও এজন মানুহ। মোৰ মাজত, তোমাৰ মাজত, সকলোৰে মাজত সমান শক্তি বিৰাজমান। কিন্তু কিয় আমি সেইটোক বুজিব নোৱাৰোঁ? গৌতম বুদ্ধই কৈছে, সকলোৰে মাজত বুদ্ধ হৈ উঠাৰ যোগ্যতা আছে, কাৰণ তেওঁ জানিছিল সেই শক্তি সকলোৰে মাজত বিৰাজমান। কিন্তু এই শক্তিৰ সঠিক ব্যৱহাৰ আমি কৰিব নোৱাৰোঁ। আহক এইটোক এটা সৰু কাহিনীৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰোঁ। যদি আপুনি এইটো বুজি লয়, তেন্তে আপুনি মাথো আপোনাৰ মনৰ শক্তিৰ মাধ্যমত বহু কিবা পাব পাৰে, বহু কিবা কৰিব পাৰে। এজন গুৰুৰ শিষ্য নিজৰ গুৰুৰ দৰেই হ'ব বিচাৰিছিল। গুৰুৱেও তাৰ শিষ্যক নিজতকৈ মহান হিচাপে চাব বিচাৰিছিল। এইকাৰণে গুৰুজনে শিষ্যক সকলো ধৰণৰ শিক্ষা দিয়ে। কিন্তু সেই শিষ্যজনে শ্বৰ্টকাট ডাঙৰ হ'ব বিচাৰিছিল। শিষ্যজনৰ সকলো সময়ত মনত হৈছিল যে গুৰুদেৱে তাক সকলো খুলি কোৱা নাই, যাৰ কাৰণে তেওঁ সফল হ'ব পৰা নাই। তেতিয়া তেওঁ ভাবে, আজিৰ পৰা তেওঁ গুৰুৰ পিছে পিছে থাকিব। গুৰুজনে দিনটো কি কৰে সেইটো তেওঁ লুকাই লুকাই চাব। পুৱাৰ পৰা ৰাতিলৈকে গুৰুজনে ক'ত যায়, কি কৰে, কেনেকৈ ধ্যান কৰে, কেনেকৈ ভোজন কৰে, কেনেকৈ কথা কয়, কেনেকৈ খোজ কাঢ়ে, এই সকলো তাৰ শিষ্যই লুকাই লুকাই চোৱা আৰম্ভ কৰে। আৰু তেওঁ এই সকলো কাম কৰা আৰম্ভ কৰে, যিবিলাক তাৰ গুৰুদেৱে প্ৰতিনিয়ত কৰে। এদিন ৰাতিপুৱা গুৰুজনে চাই যে তাৰ শিষ্য তাৰ পিছে পিছে আগুৱাই আহি আছে। গুৰুৱে যিটো নদীত স্নান কৰে, শিষ্যজনেও তাত স্নান কৰি আছে। তেওঁ সেই টিলাৰ ওপৰত গৈ আছে য'ত গুৰুজনে ধ্যান কৰে। কিন্তু গুৰুজনে সেই টিলাত বহাৰ আগতে তাৰ শিষ্যজনে বহি পৰে আৰু ধ্যান কৰা আৰম্ভ কৰি দিয়ে। এইটো চাই গুৰুদেৱে অলপ হাঁহি দিয়ে আৰু কাষত থকা বেলেগ এটা টিলাত বহি পৰে আৰু ধ্যান কৰা আৰম্ভ কৰি দিয়ে। শিষ্যজনে ভাবে যে গুৰুদেৱে চাগে কিবা ক'ব, কিন্তু কোনো শব্দ নোহোৱাৰ কাৰণে তেওঁ তাৰ চকু মেলি চায়। তাৰপিছত তেওঁ ভাবে হয়তো গুৰুজনে মাহৰ কোনোবা এদিন সেই দ্বিতীয় টিলাত বহি ধ্যান কৰে। শিষ্যৰ এই কাৰ্যকলাপ চাই গুৰুজনে বুজি পাইছিল যে তাৰ শিষ্য তাৰ দৰে হোৱাৰ কাৰণে তাৰ নকল কৰি আছে। তাৰপিছত এদিন গুৰুদেৱে এখন গছৰ ডালত শুই পৰে। শিষ্যজনে ভাবে ৰাতি গছৰ ডালত শুলে চাগে জীৱনত কিবা প্ৰভাৱ পৰিব, তাৰ কাৰণে চাগে গুৰুজনে গছৰ ডালত শুইছে। আৰু পিছত শিষ্যজনেও সেইটো গছৰে বেলেগ এটা ডালত শুই পৰে। ইয়াৰ পিছত ৰাতি হঠাৎ কিবা এটা পৰি যোৱাৰ শব্দ আহে। শব্দ শুনি গুৰুদেৱৰ চকু মেল খায়। তাৰপিছত তেওঁ চাই যে গছৰ তলত মাটিত তাৰ শিষ্যজন পৰি আছে আৰু তেওঁ চিঞৰি আছে। তেখেতে সেই শিষ্যজনক উঠায় আৰু কয়, যেতিয়াই তুমি কোনো ভাৱনা চিন্তা অবিহনে বেলেগৰ পথ অনুসৰণ কৰিবা বা তাৰ নকল কৰাৰ চেষ্টা কৰিবা, তেতিয়া তুমি এইভাৱেই বেয়া পৰিস্থিতিৰ সন্মুখীন হ'বা। তাৰপিছত শিষ্যজনে কয়, হে গুৰুদেৱ, মই মাথো আপোনাৰ দৰে হ'ব বিচাৰিছিলোঁ। এতিয়া মই মোৰ লক্ষ্যত কেনেকৈ সফল হ'ব পাৰিম, মই কিভাৱে নিজেই নিজক অনুভৱ কৰিব পাৰিম, মই মাথো সেইটোহে লক্ষ্য কৰি আছিলোঁ যে আপুনি কি কৰে। হ'ব পাৰে তাৰ পৰা মই কোনো ৰাস্তা পাই যাওঁ। তেতিয়া গুৰুদেৱে কয়, যেনেকৈ শৰীৰক পৰিচালনা কৰিবলৈ ভোজন কৰিব লাগে, ভোজন যদি শুদ্ধ হয় তেন্তে শৰীৰো শুদ্ধ হয়। আমাৰ শৰীৰ সুস্থ থাকে, শক্তিশালী হয়, বলৱান হয়। সেই শৰীৰৰ মাধ্যমত তুমি যিকোনো কাম কৰিব বিচৰা সেইটোৱে কৰিব পাৰিবা। কিন্তু যদি তুমি বেয়া খাদ্য খোৱা তেন্তে কি হ'ব? নিশ্চয় কয়, শৰীৰৰ শক্তি শেষ হৈ যাব, আমাৰ শৰীৰ অসুস্থ হৈ পৰিব। তেতিয়া গুৰুদেৱে কয়, ঠিক একেই ধৰণৰ
আমাৰ মনৰো শক্তি আছে আৰু এইটো এনেকুৱাই শক্তিশালী হয় যে যাৰ জৰিয়তে যিকোনো বস্তুৱেই অৰ্জন কৰিব পাৰি। কিন্তু এই মনৰ শক্তিক কেতিয়াও পৰিমাপ কৰিব নোৱাৰি। তেতিয়া শিষ্যই কয়, আপুনিতো জ্ঞানী, যাৰ কাৰণে আপোনাৰ ওচৰত এই মনৰ শক্তি আছে, যাৰ ব্যৱহাৰ আপুনি কৰিব পাৰে। কিন্তু আমি যেতিয়া ইয়াৰ ব্যৱহাৰ কৰোঁ তেতিয়া আমি একো কৰিব নোৱাৰোঁ। গুৰুদেৱে কয়, শক্তিটো তোমাৰ মাজতো আছে আৰু সিমানখিনিয়ে আছে যিমানখিনি মোৰ মাজত বা বেলেগৰ মাজত আছে। শিষ্যজনে কয়, হে গুৰুদেৱ, তেন্তে আমি সকলোৱে কিয় সফল হ'ব নোৱাৰোঁ? গুৰুদেৱে কয়, কাৰণ মনৰ শক্তিক আমি সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰোঁ। ইয়াৰ সলনি মনৰ শক্তিয়ে আমাকহে ব্যৱহাৰ কৰে। শিষ্যই কয়, আপুনি কি মোৰ মনৰ শক্তিক দেখাব পাৰে? কাৰণ মই এইটোক বুজিবই পৰা নাই। গুৰুদেৱে কয়, হয়, নিশ্চয় দেখাব পাৰোঁ, কিন্তু ইয়াৰ কাৰণে তোমাক মোৰ এটা কাম কৰি দিব লাগিব। তুমি কি সেইটো কৰিব পাৰিবা? শিষ্যই কয়, হয়, অৱশ্যই পাৰিম। মোক কি কৰিব লাগিব? গুৰুদেৱে কয়, বেছি একো কৰিব নালাগে, মাথো যিটো বিচাৰ ভাৱনা তোমাৰ মনত আহিব সেই ভাৱনাবোৰক এটা কাঠৰ টুকুৰাৰ দৰে ভাবিবা আৰু সেই কাঠৰ টুকুৰাবিলাকক এটা বন্ধ ৰুমৰ মাজত ৰাখিব লাগিব আৰু এইটো তোমাক একেৰাহে 1 মাহ কৰিব লাগিব। ধ্যান ৰাখিবা, এটা ভাৱনাৰ কাৰণে এটা কাঠৰ টুকুৰা হোৱাটো আৱশ্যক। কোনো ভাৱনাৰ পৰা যাতে এটা কাঠৰ টুকুৰাও বাদ নপৰে। আৰু এটা কাম কৰিবা, নিজৰ সেই ভাৱনাবিলাকৰ যিবিলাক তোমাৰ ধ্যান আৰু জ্ঞান প্ৰাপ্ত কৰাৰ কাৰণে আহিব সেইবিলাক ৰুমটোৰ বাহিৰত ৰাখিবা। শিষ্যই কয়, যথাজ্ঞা গুৰুদেৱ। আপুনি যেনেকুৱা কৈছে মই ঠিক তেনেকুৱাই কৰিম। ইয়াৰ পিছত শিষ্যজনে সেই ভাৱনাবিলাকৰ অনুপাতত এটা এটা কাঠৰ টুকুৰা ৰুমৰ ভিতৰত আৰু কিছুমান ৰুমৰ বাহিৰত ৰাখিবলৈ আৰম্ভ কৰে। লাহে লাহে এমাহ পাৰ হৈ যায়। এমাহ পাৰ হোৱাৰ পিছত শিষ্যজনে গুৰুৰ ওচৰত যায় আৰু কয় যে, হে গুৰুদেৱ, আপুনি যেনেকুৱা কৈছিল মই ঠিক তেনেকুৱাই কৰিছোঁ। এতিয়া আপুনি মোক মোৰ মনৰ শক্তি দেখাই দিয়ক। গুৰুজনে শিষ্যৰ লগত সেইখিনি ঠাইত যায় আৰু দেখে সম্পূৰ্ণ ঠাইখিনি সৰু সৰু কাঠৰ টুকুৰাৰে ভৰি পৰিছে। আনকি কিছু কাঠৰ টুকুৰা বাহিৰতো পৰি আছে। গুৰুদেৱে কয়, সেই সকলো কাঠৰ টুকুৰা ক'ত? যিবিলাক তোমাৰ ধ্যান আৰু জ্ঞানৰ বিচাৰ ভাৱনাৰ। শিষ্যজনে বাহিৰত পৰি থকা কিছু কাঠৰ টুকুৰা আনি গুৰুদেৱক দিয়ে। গুৰুৱে তাক সেই কাঠৰ টুকুৰাবিলাক গণিব দিয়ে। যেতিয়া শিষ্যই ধ্যান আৰু জ্ঞানৰ কাঠৰ টুকুৰাবিলাক হিচাপ কৰে তেতিয়া তেওঁ মাথো 26টা কাঠৰ টুকুৰাহে পায়। তেতিয়া গুৰুজনে কয়, ভাল কথা, আৰু তোমাক মাথো আৰু এটা কামহে কৰিব লাগিব। এই সকলো কাঠৰ টুকুৰা একেলগে বান্ধি পিছফালে থকা সেই নদীত পেলাই দি আহা। গুৰুৰ এই কথাটো শুনি শিষ্য অবাক হৈ যায় আৰু কয়, হে গুৰুদেৱ, এইটো কেনেকৈ সম্ভৱ? ইমান কাঠৰ ওজন মই কেনেকৈ দাঙিম? গুৰুৱে কয়, কিয় দাঙিব নোৱাৰিবা? যেতিয়া ইমান বিচাৰ ভাৱনা তোমাৰ মনৰ মাজত ৰাখি চলা ফুৰা কৰা, তেন্তে তুমি এই কাঠৰ টুকুৰাবিলাকক কিয় দাঙিব নোৱাৰিবা? শিষ্যই কয়, গুৰুদেৱ, চিন্তা ভাৱনাৰতো কোনো ওজন নাথাকে। গুৰুৱে কয়, চিন্তা ভাৱনাৰো ওজন থাকে। চোৱা, তোমাৰ ফাল্টু ভাৱনাতকৈ তোমাৰ ধ্যান আৰু জ্ঞানৰ ভাৱনা অতি নগণ্য। তোমাৰ মনৰ সকলো শক্তি এই ফাল্টু ভাৱনাৰ মাজত লগাই দিছা, যিবিলাকে সেই বন্ধ ৰুমটো ভৰাই পেলাইছে। আৰু মাত্ৰ 26টা কাঠৰ টুকুৰা বা ভাল ভাৱনাৰে তুমি ধ্যান আৰু জ্ঞানক পাব বিচাৰি আছা। শিষ্যই কয়, আপুনি ঠিকেই কৈছে গুৰুদেৱ, কিন্তু মই এতিয়া কি কৰিম? গুৰুদেৱে কয়, তুমি যদি এতিয়া ধ্যান আৰু জ্ঞানৰ দিশত আগুৱাই যাব বিচৰা আৰু এইটোৱে তোমাৰ লক্ষ্য হয়, তেন্তে এই ফাল্টু চিন্তা ভাৱনাক নদীত ভহাই দিয়া। শিষ্যই কয়, কিন্তু গুৰুদেৱ, মই ইমান কাঠৰ টুকুৰাক একেলগে মূৰত উঠাব নোৱাৰিম। গুৰুৱে অলপ হাঁহি কয়, তেন্তে এটা এটা কৰি এইবিলাকক পেলাই দিয়া। এমাহ দুমাহ যিমানেই নালাগক কিয়, কিন্তু এই ফাল্টু বিচাৰ ভাৱনাক মূৰৰ পৰা পেলাই দিয়া।
মনত ৰাখিবা, এটা ভাৱনাক পেলাই দিয়া মানে নদীত মাথো এটা কাঠৰ টুকুৰাই পেলাই দিবা। শিষ্যই যি কাঠৰ টুকুৰাবিলাক 1 মাহত একত্ৰিত কৰিছিল সেইবিলাকক পেলাবলৈ তাৰ 3 বছৰ লাগি যায়। এতিয়া তাৰ ওচৰত মাথো 26টা কাঠৰ টুকুৰা আছিল, যিবিলাক তাৰ ধ্যান আৰু জ্ঞানৰ আছিল। তাৰ সম্পূৰ্ণ মনৰ শক্তি সেই ধ্যান আৰু জ্ঞানৰ মাজত লাগিছিল। এতিয়া কোনো ফাল্টু ভাৱনা তাৰ মনৰ মাজত নাছিল। ইয়াৰ পিছত এদিন তেওঁ ধ্যান কৰি কৰি উঠে আৰু তাৰ গুৰুৰ ওচৰত যায় আৰু কয়, হে গুৰুদেৱ, মোৰ মনত হয় মই ক'ৰবাত যেন ফচি গৈছোঁ, সন্মুখত আৰু আগুৱাই যাব পৰা নাই। গুৰুৱে কয়, সেই 26টা কাঠৰ টুকুৰাও এৰি দিয়াৰ সময় আহি গৈছে, সেইবিলাকো নদীত পেলাই দিয়া। শিষ্যই সেই 26টা টুকুৰা পেলাই দিবলৈ 1 বছৰ লগাই দিয়ে আৰু যেতিয়া সৰ্বশেষ কাঠৰ টুকুৰা নদীত ফহাই দিব যায় তেতিয়া তেওঁ সেই নদীৰ পাৰতে বহি পৰে। গুৰুৱে তাৰ শিষ্যক বিচাৰি বিচাৰি নদীৰ পাৰত আহে। গুৰুৱে তাৰ শিষ্যক চাই বুজিব পাৰে যে তেওঁ তাৰ সম্পূৰ্ণ শক্তিত আবদ্ধ হৈ গৈছে। আমাকো নিজৰ জীৱনত মনৰ শক্তিক ব্যৱহাৰ কৰা শিকা বহুতেই দৰকাৰ। যদি আমি কৰিব পাৰোঁ তেন্তে যিকোনো অসম্ভৱ কাম যি আমি বিচাৰোঁ সেই সকলো আমি পাব পাৰোঁ। আমাৰ শক্তি লাখ লাখ ভাৱনাৰ ৰূপত আমাৰ মনৰ মাজত লুকাই আছে। ইয়াৰ মাজত কিছু ভাল ভাৱনাও আছে আৰু কিছু বেয়া ভাৱনাও আছে। আমাক মাথো ভাল বিচাৰ ভাৱনাক আপোন কৰিব লাগে। যদি আমি ভাল চিন্তা ভাৱনাক আপোন নকৰোঁ তেন্তে বেয়া ভাৱনাবোৰে আমাৰ ওপৰত প্ৰভাৱ পেলাব আৰু আমি বেয়াৰ ফালে, নিগেটিভ পৰিৱেশৰ ফালে গুচি যাম। এইকাৰণে ভগৱান বুদ্ধই কৈছে, যেতিয়াই আপোনাৰ মনত ভাল চিন্তা ভাৱনা আহিব সেইটোক লগে লগেই ধৰি পেলোৱা। মনৰ শক্তিক ব্যৱহাৰ কৰা খুবেই সৰল। আপোনাক সিমানখিনিয়ে কৰা দৰকাৰ যিমানখিনি আপোনাৰ ঠিক বুলি মনত হয়। কিন্তু আমি এটা কৰ্মৰ লগত 1000টা কৰ্ম কৰোঁ আৰু তাৰ মাজত আমি বিভ্ৰান্ত হৈ পৰোঁ আৰু এইকাৰণে আমালোকৰ মনৰ সকলো শক্তি ছিন্ন বিচ্ছিন্ন হৈ পৰে। এইকাৰণে আপুনি কি কামৰ কাৰণে এই পৃথিৱীত আহিছে সেইটো বুজিবলৈ চেষ্টা কৰক। ভগৱানে আপোনাক যিটো কৰ্মৰ কাৰণে সৃষ্টি কৰিছে সেইবিলাক জনাৰ দৰকাৰ, বুজিবলৈ চেষ্টা কৰাটো দৰকাৰ। বন্ধুসকল, ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল? ভাল লাগিলে লাইক কৰিব, কমেণ্টছ কৰিব আপোনাৰ মতামত, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।